দুটিয়াৰ সপোন আজি বুকুৰ আপোন তুমিহে পাহৰি নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু কি খবৰ সকলোৰে, আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু সুস্থ আছে। ভাল নহয়, মোৰ এই দুদিনমানৰ পৰা পূৰা জ্বৰ আৰু ভিডিঅ' দিয়া নাই। এই দুদিন গা একেবাৰে বেয়া আছিলে আৰু বতৰো বেয়া। আমাৰ ইয়াত ইমানেই ঠাণ্ডা পেলাইছে নহয়, বৰষুণ কালি আৰু পৰহিটো পূৰা কণ্টিনিউ বৰষুণ। আজি বৰষুণটো অলপ ৰখিছে আৰু আজি দিয়া নাই। আজি বতৰটো অলপ মুকলি কৰিছে। চ' আজি বেমাৰ অলপ ভাল পাইছোঁ বুলি ক'ব পাৰি আৰু টেবলেট খালোঁ জ্বৰৰ। আৰু এতিয়া আমাৰ ঘৰলৈ আলহী আহিব, দূৰৰ নহয় আৰু ওচৰৰে হয়। ভাত খোৱাকৈ আহিব আৰু যদি আপোনালোকক দেখুৱাব পাৰোঁ তেতিয়াহ'লে এইখিনি আপোনালোকক দেখুৱাম। চাই থাকক ভিডিঅ'টো, আৰু ভিডিঅ'টো চাই ভাল পায় যদি তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অল কৰি দিব। এতিয়া মই মাংস বনাব লৈছোঁ। আজি আলহী আহিব, সেইকাৰণে মই এতিয়া ব্ৰইলাৰ চিকেন বনাম। আৰু এইফালে আদা নহৰু আলু এইখিনি লৈ লৈছোঁ আৰু মাংস এয়া 1 কেজি। এতিয়া তেলত আদা নহৰু পিঁয়াজ এইখিনি একেলগে দি দিলোঁ, আৰু এইখিনি এতিয়া ব্ৰাউন হোৱালৈকে অলপ ভাজি থাকিম। আৰু তাৰপিছতে এতিয়া মাংসখিনি দি দিলোঁ, এইখিনি অলপ দেৰিৰ কাৰণে ভাজি ল'ম। আৰু আপোনালোকে এইবোৰ বনোৱা মেলা জানে, আৰু মই এনেই বনাইছোঁ কাৰণে আপোনালোকক কৈ দিছোঁ। আৰু মই কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাইছোঁ। আৰু চবৰে এটা এটা নিজৰ ষ্টাইল থাকে বনোৱাৰ। আৰু এইখিনি এতিয়া তেল বিৰিঙিলে, আৰু এতিয়া মই ইয়াতে পানী দি দিলোঁ। আৰু এয়া মোৰ মাংস হৈ গ'ল। আপোনালোকক মই বেছিকৈ দেখাই থকা নাই, আৰু অলপ দেখালোঁ। এতিয়া মাংসখিনি হ'বৰ হ'ল, আৰু ইয়াতে মই গোল গোলকৈ পিঁয়াজ কাটি দি দিছোঁ অলপ টেষ্টটো আহিবৰ কাৰণে। আৰু মোৰ মাংস এতিয়া হৈ গ'ল, আৰু ইয়াত এতিয়া ধনিয়া দি দিওঁ। এতিয়া মই এইফালে অলপ লাবৰা ভাজি বনাম বুলি ভাবিছোঁ, মিক্স চব্জি। বন্ধাকবি বেঙেনা এনেকৈ আৰু কিবাকিবি মিক্স আছে ইয়াত। আৰু এইফালে চালাড, আৰু এইখিনি হৈছে পোলাও। এইখিনি মায়ে বনাইছে দেই, মই নাই বনোৱা। আৰু এইখিনি হৈছে নৰ্মেল ভাত, আৰু এইফালে আছে বুট দালি। মই ঘৰৰ আগফালে বহি আছোঁ। আলহী আহিলে, 2টামান বজাত আহিলে, আৰু 3টামান বজাত সিহঁতে ভাত খৰধৰকৈ খালে আৰু গুচি গ'ল। বেটীৰ লগৰ এজনী আহিছিলে, তাই 3টামান বজাৰ পৰা বিহু কৰ্মশালা আছিলে, সেইকাৰণে সিহঁতে খৰধৰকৈ ভাত খালে আৰু গুচি গ'ল। মই সিহঁতক দেখাব নহ'লে আৰু এপত কৰিব নহ'লে। চ' কি খোৱালোঁ কি নাই খোৱা তাকে আপোনালোকক দেখাম, আৰু চাই থাকক ভিডিঅ'টো। কি মামা? মামা রেইনবো দেখাও। বন্নে সো গাইজ, বাকী টিভি চাই তাতে টোপনি ধৰিছে বুলি কৈছে, চোফাৰতে শুই আছে। আৰু মা আৰু দেউতা গৈছে বিহুৰ কাৰণে কিবাকিবি কিটচেনৰ বজাৰ কৰিবলৈ, আৰু মাহেকৰ বজাৰো আছে কৰিবলৈ কিটচেনৰ খোৱা বস্তু কিবাকিবি। চ' সেইকাৰণে অকণমান বজাৰ কৰিব গৈছে। আৰু মাহঁতে বজাৰৰ পৰা আহিলে, আৰু কি আনিছে নাই অনা মই আপোনালোকক দেখুৱাম বাৰু। চ' চাই থাকক আপোনালোকে। আৰু এইখিনিয়ে হৈছে আমাৰ কিটচেনত দৰকাৰ হোৱা মাহেকৰ বজাৰখিনি, আৰু লগতে বিহুৰ কাৰণে 2-3টা বস্তু। আৰু আপোনালোকে বাৰু বিহুৰ বজাৰ কৰিছেনে পিঠা পনা বনাবৰ কাৰণে? আমাৰ এয়াই আৰু। চ' ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি অল কৰি দিব।